हेलो एवरीवन वेलकम बैक टू अननोन फैक्ट्स एसएमईज। আজিৰ ফ্যাক্টটো অলপ বেলেগ ধৰণৰ মানে ইমান দিন লৈকে আমি তো বেলেগ ধৰণৰ সায়েন্টিফিক ফ্যাক্ট জানিলো কি হলে কি হয় এইটো জানিলো, কিন্তু আজি আমি জানিম আমাৰ এই অসমৰ বিষয়ে, অসমৰ এনেকুৱা ফ্যাক্টৰ বিষয়ে জানিম আজি। তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক, বলক আমি জানো। অসম হ'ল এখন ইতিহাস প্ৰসিদ্ধ ঠাই। ইয়াৰ সকলোবোৰ মানুহৰ গাৰ মাজেৰে দৌৰি ফুৰে বীৰ লাচিত দেশ। অসম হ'ল উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে গুৱাহাটী, যিটো অসমতে অৱস্থিত। অসমত আপুনি চহৰৰ পৰা গাঁৱলৈকে সকলোবোৰ দৃশ্য দেখা পাব। এক কথাত ক'বলৈ গ'লে পৃথিৱীত যদি আপুনি স্বৰ্গ বিচাৰি ফুৰে তেন্তে অসমলৈ আহক, অসমলৈ ঘূৰি ফুৰক। ইয়াত স্বৰ্গৰ নিচিনা আনন্দ স্ফূৰ্তি লাভ কৰিব পাৰিব। ইয়াৰ প্ৰাকৃতিক দৃশ্যই দৰ্শকক মনোমোহা এক এক্সপিৰিয়েঞ্চ দিয়ে। আপুনি চাই এনেকুৱা ফিল ল'ব পাৰিব অসমৰ পৰিৱেশত। অসমৰ ভূমিত মানুহ বাস কৰি আছে ৰামধেনুৰ দৰে। বিভিন্ন ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণ হৈ সকলোৱে একত্ৰিত হৈ সকলোৱে এক অসমীয়া জাতিৰ পৰিচয় দিয়ে ইয়াৰ মানুহবোৰে। ইয়াৰ একত্ৰিত চাই বিহু সকলোৱে মিলি উদযাপন কৰে ইয়াৰ জাতীয় উৎসৱ হ'ল বিহু। অসমৰ সৌ মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী, যি নদীয়ে ইয়াৰ অৰ্থনৈতিক ক্ষেত্ৰত বহুত ডাঙৰ প্ৰভাৱ পেলায়। তেন্তে বলক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। 10টা প্ৰধান এনেকুৱা ফেক্ট জানিম যিটো চাই আপোনাকো গৌৰৱ ফিল হ'ব যে মই অসমত বাস কৰোঁ। ফ্যাক্ট নাম্বার 1। আপুনি কেতিয়াবা যদি অসমলৈ আহে তেন্তে মা কামাখ্যা চাবলৈ নাপাহৰিব। আৰু মা কামাখ্যা কি জানে আপুনি? ই হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ শক্তিপীঠ। ফ্যাক্ট নাম্বার 2। কেৱল ভাৰতবৰ্ষৰে নহয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী অসমতে অৱস্থিত। ফ্যাক্ট নাম্বার 3। ইণ্ডিয়াছ ৱেডেষ্ট ৰিভাৰ হ'ল ব্ৰহ্মপুত্ৰ, যিটো অসমৰ সৌ মাজেৰে বৈ গৈছে। ফ্যাক্ট নাম্বার 4। ৱৰ্ল্ডছ লাৰ্জেষ্ট ৱেভিং ভিলেজ, মানে গোটেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ বয়নশিল্প থকা গাঁও হ'ল শুৱালকুছি, এইটো অসমতে অৱস্থিত। কেৱল ইমানখিনিতে সমাপ্ত হোৱা নাই। ফ্যাক্ট নাম্বার 5 জানো যে এছিয়াৰ আটাইতকৈ পুৰণি এম্পি থিয়েটাৰ অসমৰ ৰংঘৰ। ফ্যাক্ট নাম্বার 6। আপুনি কেৱল পপুলেশ্যন আটাইতকৈ বেছি মিলিলে চাইনাৰ কথা ভাবে নেকি, বা গোটেই দেশৰ কথা ভাবে নেকি? যিকোনো দেশে নহয়, আমাৰ অসমো আটাইতকৈ বেছি পপুলেশ্যন কৰোঁ হয়। কিন্তু কিহৰ পপুলেশ্যন জানেনে? এশিঙীয়া গঁড়ৰ। পৃথিৱীত সমগ্ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি এশিঙীয়া গঁড় 1 হৰ্ন ৰাইনো অসমত আছে, কাজিৰঙাত আছে। ফ্যাক্ট নাম্বার 7। ইণ্ডিয়াছ লাৰ্জেষ্ট নেচাৰেল জু আসাম ষ্টেট জু, মানে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট নেচাৰেল প্ৰাকৃতিক জু এইটো হ'ল অসম ষ্টেট জু, আসাম ষ্টেট জু। ফ্যাক্ট নাম্বার 8। আপুনি যদি অসমীয়া বা ভাৰতীয় বা যিকিয়ে নহওক কিয় আপুনি চাহ নিশ্চয়কৈ খাই পাইছে, কিন্তু আপুনি চাহ কথা ক'বলৈ গ'লে আপোনাৰ অসমৰ নাম ল'বই লাগিব, কাৰণ চাহ উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ পৃথিৱীৰ ভিতৰতে অসমৰ এক বিশেষ নাম আছে। আৰু ভাৰতৰ টি কেপিটেল হ'ল অসমৰ যোৰহাট। ফ্যাক্ট নাম্বার 9। ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদী দলং, ইণ্ডিয়াছ লংগেস্ট ব্ৰিজ কোনটো জানেনে? ডক্টৰ ভূপেন হাজৰিকা সেতু, যিটো ধলাশদিয়াত অৱস্থিত, অসমৰ ধলাশদিয়াত। ফ্যাক্ট নাম্বার 10। এছিয়াৰ আটাইতকৈ পুৰণি ৰিফাইনাৰী আৰু কুইড ৱেলৰ বাৰ্থ প্লেচ, মানে অশোধিত তেলৰ বাৰ্থ প্লেচ হ'ল অসমৰ ডিগবৈ। ফ্ৰেণ্ডছ, ফ্যাক্টবোৰ জানি আপোনাৰ অসমৰ বিষয়ে জানি কেনেকুৱা লাগিল আৰু আপুনি অসমক কিমান ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি নতুন হয় চেনেলত তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটোত ক্লিক কৰি নটিফিকেশ্যনবিলাক অন কৰি লওক আৰু আমাৰ লগত থাকক। আমি সদায় নতুন ফ্যাক্টছ ভিডিঅ' এমেজিং ভিডিঅ' দিয়াৰ সদায় চেষ্টা কৰোঁ। আপোনালোকৰ লগত আছোঁ সদায়। তো আজিলৈকে ইমানখিনিয়ে। आसाम को कहते हैं स्टेट ऑफ जॉय, हर दिन दिवाली हर दिन एंजॉय। हम लोग तालगाछ का लकड़ी से बैट बनाते हैं, खेलते हैं क्रिकेट और मारते हैं छय।